हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल और आज हल गुरु बिहु तो मैं गुरु बिहुर आज ढेकिया चिंगिब आइसो माने कि कय तो गुरु कुबाबार कारणे ढेकिया लागे ना ये पूरा ढेकिया चारियोफाले यारे एडाल दुडाल লৈ যাম তা হৈ যাব तार पिছত इडाल चिंगाम मिस्टेक हो गल गाइस पूरा जेमान लागे ढेकिया पूरा तो ढेकियाडाल উঘলি লৈ আনিলোঁ আৰু উঘলি আনাৰ লগতে ইয়াৰ লগত মুৰা শিপাখিনিও থাকিব লাগিব ঢেকিয়াডালত আৰু ইফালে দেউতাই বাঁহৰ সঁজুলিখিনি বস্তুখিনি মানে বনাই আছে তো এইখিনিও ৰেডি তাৰপিছত ঢেকিয়াডালো হ'ল এতিয়া ভেদেমূলি গছ লাগে এডাল এইডাল আনবা যাম তো গাইছ মই সেইটো লৈ আনিলোঁ ঢেকিয়াটো এইবাৰ যাম ভেদেমূলি গছ আনিম তো ইয়াতে নাই আমাৰ ঘৰৰ কাষত নাই আৰু অলপ বিচাৰিম তাৰমানে আজিকালি অলপ কমতে পাই অলপ জংঘল নিচিনা জায়গাত থাকে তাৰমানে মিক্স কৰি কিনে বান্ধি দিয়ে তাৰমানে চব এইডালে হৈছে ভেদেমূলি গছ পুৰা মুৰা চুৰা উঘলি লৈ যাম কিন্তু আমাৰ ফালে ইয়াক বাখৰ পাত বুলি কয় কিন্তু দেই তো গাইছ আগফালে পুৰা ৰেডি একদম পানীলাও বেঙেনা আৰু এইটো হালধি তাৰপিছত এইডাল দি সিয়াম আগতে কাটি ল'ম ইফালে বনাই আছে দেউতাই কি কয় এইটো কিয় বুলি বাঁহৰ মালা তো এটা কাটি ল'ম তাৰপিছত কাটি কেনে ভালকৈ এনেকুৱা থিয়াই ল'ম আৰু চাই থাকিব আপোনালোকে আজি বিহুৰ স্পেচিয়েল গৰু বিহুৰ তো গাইছ পুৰা হৈ গ'ল ইফালে ৰেডি চব আৰু ইফালে মালা গাঁঠি আছে বাইদেউ আৰু এইটো বা কি বস্তু ইয়াৰ নাম এইটো তাৰমানে এনেকুৱা ছাই খেৰৰ ছাইয়েদি এই বস্তুটো ফটাৰ চুঙা এই এনেকুৱা ছাইয়েদি তাৰমানে পানী তেল লৈ কেনে মিঠাতেল লৈ কেনে গৰুক তাৰমানে পিঠিত এনেকৈ লগাই পেটত ফটা লগাই তো মই দেখাম কেনেকৈ ফটা লগাই তো এতিয়া মালা পিন্ধাই আছে আমাৰ গৰুখিনিক আজি গৰু বিহু আৰু এনেকৈ ফটা লগাই কিবা এইটো কলা কলা ছাইৰ পৰা চুঙাই দি ধান খেৰৰ ছাই আৰু মিঠাতেল তাৰপিছত অলপমান পানী এনেকৈ মিক্স কৰি কেনে ফটা পিন্ধাই গৰুক এতিয়া আমি পুৰা ৰেডি এই লৈ ল'লোঁ দীঘলতি এইটো তাৰপিছত ইফালে মালা ফুল লৈ ল'লোঁ আৰু এতিয়া যাম গৰু আহি আছে চাই থাকিব আপোনালোকে তো গাইছ গৰু ওলাব পুৰা ৰেডি ষ্টাৰ্ট কৰি দিলোঁ গৰু ওলাই আহিল গোহালিৰ পৰা আৰু ইফালে বেলেগৰ গৰুবিলাকো আহি আছে একেলগে পুৰা নদীত নামাই দিম তো আমি লৈ অহা মালাখিনি প্ৰত্যেক ঘৰৰ লগতে তিনিবাৰকৈ মিলাব লাগে আজি পুৰা এনজয় বিহু গৰু বিহু গা ধুৱাই আছো আজি গৰু বিহুৰ কাৰণে স্পেচিয়েল এইখিনি আছিল আৰু এতিয়া গাঁও ধুম তাৰমানে আমি এইফালে আৰু লাগি আছে মানুহ ভিজাও একদম মইনাকেইটাক তাৰমানে পুৰা ভিজাই দি আছো আৰু আজি পুৰা এনজয় কৰিলোঁ অলপ বিহুৰ কাৰণে গৰু বিহুৰ ইফালে তাৰপিছত তো আৰু দেখাম চাই থাকক আৰু ইফালে পুৰা ফুল বুটলি আছে আমি যিবিলাক ফুল খেলাং এইফালে ৰাস্তাত পৰি যায় সেইবিলাক ফুল তাৰমানে বুটলি লৈ চবে তো গা চা ধুই মানে গৰু চৰু গা ধুৱাই আহিলোঁ আৰু ইফালে পুৰা চব্জি মানে আঞ্জা শাক আঞ্জা গোটে এই কিবা কিবি মিক্স একদম ঢেকীয়া আছে আৰু কি আছে হা আৰু বহুত কিবা কিবি মানে একদম মিক্স গোটেই মিক্স আছে ইয়াতে 101 বিধ বোলে মই এতিয়া চকত গৈছিলোঁ চকৰ পৰা আহি মানে আমাৰ তিনিআলিত গাহৰি কাটি আছে এতিয়া গাহৰি ল'ম তাৰমানে আৰু আজি স্পেচিয়েল গাহৰি মোৰ কাৰণে আমাৰ ইফালে তিনিআলিত কাটিব মতলব কাটি আছে গাহৰি এতিয়া মই তাৰ পৰা ল'ম মই আহি পাওঁতে পুৰা আধা গাহৰি শেষে আৰু ইফালে চব গাহৰি লাভাৰ চব গাহৰি লৈছে তো গাইছ এতিয়া যাই আছোঁ মুছলপুৰ মানে এটা ফ্ৰিজৰ লাইট আনবা যাম মুছলপুৰত আমি দুজনে উদয়ো আছে লগত উদয় আৰু মই এতিয়া যাই আছোঁ বহুত মানে ভইচটো নাহে বাইকত তো আপোনালোকক দেখাই আছোঁ মই মুছলপুৰত আজি তো আহি পুৰা আমি নিকাচি আহি পালোঁ আৰু আজি নিকাচিৰ বজাৰৰ তো
আমি এতিয়া আহি পালোঁ কি কয় মচলপুৰৰ তাৰমানে ৰাস্তাখনৰ এইটো বস্তু বনাইছে। এইটোৰ নাম কি উদয়? হা ডিভাইডাৰ বোলে সেইটো বস্তুৰ, মই নামটো জনা নাছিলোঁ। আৰু ৰাস্তা নতুন হৈ আছে পূৰা, ভালকৈ কমপ্লিট হোৱা নাই এইবিলাক। আৰু আমাৰ উদয় ছাৰে বোলে চেণ্ডেল লৈ, তো চেণ্ডেল দোকানত সোমাই আহিলোঁ চেণ্ডেল চাবা, কিন্তু আমাৰ ছাৰৰ চেণ্ডেলে পচন্দ নাযায়। আৰু এখন বেলেগ দোকানত সোমাই আহিলোঁ চেণ্ডেল লোৱাৰ কাৰণে। তো এইখন দোকানত কি হয় চাওঁ। আৰু ইফালে ফ্ৰিজৰ লাইটটোও পাই গ'লোঁ, দাম মিলাই আছে আমাৰ ছাৰে। তো গাইজ চেণ্ডেল বিচাৰি নাপালোঁ, এইবাৰ কাপোৰ চলাৰ দোকানতে সোমাই আহিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ গাইজ।